Hey guys, কেনে আছে আপোনালোক? আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। বন্ধুসকল, সঁচা ভালপোৱা কেনেকুৱা হয়? বন্ধুসকল, সঁচা ভালপোৱাত দৰ্দ বেছি। দৰ্দ মানে বুজি পাইছে ন? কষ্ট বেছি। সঁচা ভালপোৱাত দৰ্দ বেছি আৰু ইয়াক সকলোৱে সহ্য কৰিব নোৱাৰে। সঁচা ভালপোৱাত আটাইতকৈ ডাঙৰ বস্তু হৈছে বিশ্বাস। সঁচা ভালপোৱাত আটাইতকৈ ডাঙৰ বস্তু হৈছে বিশ্বাস। যিয়ে এই বিশ্বাস সঁচা ভালপোৱাত আটাইতকৈ ডাঙৰ বস্তু হৈছে বিশ্বাস। ইয়াকো সকলোৱে বনাই ৰাখিব নোৱাৰে, ইয়াকো সকলোৱে ধৰি ৰাখিব নোৱাৰে। যিয়ে ইয়াক ধৰি ৰাখিব পাৰে, ইয়াক বনাই ৰাখিব পাৰে, সিয়ে পায় ইয়াক। সঁচা ভালপোৱা পাবলৈ আৰু এটা বস্তুও লাগিব। সেয়া হৈছে ভাগ্য। হয়নে বন্ধুসকল? ভাগ্যটো থাকিব লাগিব আৰু লিখনো থাকিব লাগিব। হয়নে নহয় কথাষাৰ আপোনালোকে কমেণ্ট কৰি জনাবলৈ নাপাহৰিবচোন।